ফিনলেবৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আৰু সকলোকে ফিনলেবৰ ফালৰ পৰা ফিনলেব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। এতিয়া কাইলৈ আছে ট্ৰেডিং। এতিয়া ট্ৰেডিং কি ধৰণে কৰিব লাগিব তাকে ভিডিঅ' লৈ আহিলো। নিফটিৰ কাৰণে কিছু ইম্পৰ্টেণ্ট লেভেলছ। কাইলৈ আমাৰ ইম্পৰ্টেণ্ট লেভেল হ'ব 21,933, তাৰ ওপৰত 21,989, তাৰ ওপৰত 22,076, তাৰ ওপৰত হ'ব 22,155। এইকেইটা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট লেভেল হৈ যাব আৰু এই লেভেলৰ মতে এক্সাক্টলি আপোনালোকে ট্ৰেড কৰিব, আপোনালোকে ধুনীয়া ৰিজাল্ট দেখা পাব। ডাউন ট্ৰেণ্ডৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল 21,842, তাৰ তলত 21,787। এতিয়া এটা জোন আছে যোনটো মনত ৰাখিব, 21,842ৰ পৰা 21,787 এইডোখৰত চাইডৱেজ দেখা পাব পাৰে। বি কেয়াৰফুল, ট্ৰেডিং এভইড কৰক এইডোখৰত। নেক্সট হৈ গ'ল 21,787, তাৰ তলত গ'লে একেবাৰে আমি ডাউনফলটো দেখা পাম 21,695 লৈকে, তাৰ তলত আমি দেখা পাম 21,603 লৈকে। চ' এইখিনি আছিলে লেভেলছ ফৰ নিফটি। এতিয়া মানডে আছে মিড কেপৰ এক্সপায়াৰী। এতিয়া মিড কেপৰ এক্সপায়াৰীৰ কাৰণে মিড কেপৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ হিৰ' জিৰ' লেভেল কি হ'ব। মিড কেপৰ কাৰণে হিৰ' জিৰ' লেভেল আমাৰ ইম্পৰ্টেণ্ট লেভেল হ'ব 10,526ৰ তলত যদি ট্ৰেডিং কৰে তেতিয়া আমি এটা ডাউন ট্ৰেণ্ড দেখা পাম, আৰু যদি আপ ট্ৰেণ্ড দেখিবলৈ হয় 10,565, তাৰ ওপৰত যদি ছাষ্টেইন কৰে 15 মিনিটৰ কেণ্ডেল, আমি এটা বুলিছ মমেণ্টাম মাৰ্কেটত দেখা পাম মানডে দিনাখন। কিন্তু পৰাপক্ষত এভইড কৰক প্ৰথম ফাৰ্ষ্ট হাফত ট্ৰেড কৰাটো। চ' আজিৰ ভিডিঅ'ত ইমানটোৱে আছে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন